শুনিছানে? মই কামলৈ যাওঁ, ছোৱালীজনী ভাত খাই পঠিয়াই দিবা। মই স্কুললৈ যাবলৈ হ'ব, এতিয়া ভাত দিয়াহি। মই ভাত নাখাওঁ। দেখা এতিয়া সুধা ভাত খোৱা। পপা কামলৈ গৈছেহে, ৰাতিকে আমি মাংস ভাত খাম। অ' নবৌ, চাহ একাপ লৈ আন। ভণ্টি, স্কুলৰ পৰা আহোঁতে বজাৰকেইটা কৰি আনিবা। কিহৰ কাৰণে বৌ? কাইলৈ দাদা সকাম আছে নহয়। মই পাহৰিয়ে গৈছিলোঁ। পেহী, তোমাৰ লগত স্কুটিত ময়ো যাম। হ'ব, তুমি দীপাৰ লগতে যাবা আকৌ। ইমান দুখীয়াৰ লগত। इसने देखे थे मंजर सभी देख के तुझे एक दफा फिर किसी को ना दे। মা, আজি মোক স্কুলত থৈ আহিব লাগিব। সিহঁতি মোক ঠাট্টা কৰে। মাজনী মই থৈ আহিমগে। তাইৰ লগত নাযাবি, তাই ইমান লেতেৰাকে থাকে। অ' নবৌ, আমি আহিলো, ঘৰখন ভালকে চাব। অ' মা, আমি আহিলো দেই। অ' চেনেহী, চেনেহী, ঘৰত আছানে? অ' বাইদেউহে, আহক বহুত। দীপা মাকজনী ইমান আগৰলেখীয়া হৈ আছে বাইদেউ। সঁচাকে পাই। হয়, অকণ পৰিৱৰ্তন হ'ব লাগে নহয়। আজিৰ দিনত লোকৰ ঘৰৰ কথা লোকৰ ঘৰত পতাটো যুক্তি নহয়। আমাৰ ঘৰত এইবোৰ কথা আলোচনা নকৰিব, আমাৰ ভণ্টিয়ে বেয়া পায়। এই কথা পাতি থাকিলে পৰিৱেশটো বেয়া হয়। চেনেহী, বেয়া নাপাবা দিয়া। যেতিয়া তুমি ডাঙৰ হ'বা, কিবা এটা কৰিবা, তেতিয়া আমি ধনী হওঁ নহয়, তেতিয়া একো নকওঁ। মোৰ বেলেগটো ওলাই যাব নোৱাৰো। গাঁৱৰ মানুহখনে মোকো ঠাট্টা কৰে। সিহঁতি যিকে গৈছে, তুমি সেইবিলাক কাণ নিদিবা। দেখিছো নহয়, সিহঁতি ৰাস্তাই মোবাইল টিপি ঘূৰি ফুৰা, পৰিৱেশটো নষ্ট কৰে। আমাৰ ল'ৰা ছোৱালীয়ে এদিন হ'লেও এদিন জিলিকাই তুলিবই। শুনিছা নাই, দীপালে জীয়েকে বহুত ভাল কাম কৰিলে। অ' হয় নেকি? শুনিছানে? আমাৰ ছোৱালীজনী ভাল ৰিজাল্ট কৰিলে। পেহী, দীপাই যে ইমান ধুনীয়া ৰিজাল্ট কৰিলে, মোৰ কিয় ইমান বেয়া হয়? তুমি পঢ়াত মনোযোগ নিদিলা আকৌ। তোমাৰ লগত ইমান টকা পইচা খৰচ কৰিলো, তুমি পঢ়াত ভাল নকৰিলা। চৰকাৰী স্কুলত পঢ়ি ভাল ৰিজাল্ট কৰিছে।
সঁচাকৈ আমি মানুহৰ আগত প্ৰাইভেট স্কুলত তোমাক দি ফিতাহি দেখালোঁ। দীপালী, সঁচাকৈ চৰকাৰী স্কুলত বিভিন্ন সা সুবিধা দিছে। আজিকালি মানুহবোৰে মোবাইলতে ব্যস্ত হৈ থাকে। সঁচাকৈ পাই, এইখিনি সময়ত যদি ল'ৰা ছোৱালী কিতাপ পঢ়াত মনোযোগ দিলে হ'লে। ভণ্টি আহা, ভাত খাই লোৱাহি। আমাৰ এয়ে কি কৰিলে, একো অভাৱ নোপোৱাকৈ ৰাখিছিলে। ভণ্টি দেখিলানে, লোকৰ ছোৱালীয়ে কিমান ধুনীয়া ৰিজাল্ট কৰিলে। মই কৈছিলোঁ তোমাক, তুমি মোবাইলটো এৰি নিদিবা বুলি। বাপেক নোহোৱাৰ দিন ধৰি তাইয়ে ভাল ৰিজাল্ট কৰিব বুলি মোবাইলত আকৰ্ষণটো বেছিকৈ বাঢ়িলে। মাটি বালিয়ে পঢ়ি লোকৰ ছোৱালীয়ে দ্বিতীয় স্থান লাভ কৰিছে। আমি সজাগ হ'ব হ'ল বৌ। নমস্কাৰ সকলো ভাইটি ভণ্টি, পিতৃ মাতৃ, ছাৰ বাইদেউ, লগতে বন্ধু বান্ধৱীসকল। আমাৰ চুটি ছবিখনৰ দ্বাৰাই ভোগালী বিহু শেহতীয়াকৈ হ'লেও উলট যাচিল। আমাৰ চুটি ছবিখন চাই ভাল পালে। আপোনালোকে আমাৰ চুটি ছবিখন যদি চাই ভাল পালে, পুনৰ আপোনালোকলৈ অতি সোনকালে আৰু এখন চুটি ছবি লৈ আহিব।